ও গাইস চাওক ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ দৃশ্যবোৰ চাওক আপোনালোকে। তো ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ, চাই থাকিব শেষলৈকে। আজি যাবলৈ ওলাইছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত, চাই থাকিব আপোনালোকে। ইফালে চাওক কেনে এটা দৃশ্য, বহুত দূৰ দূৰণিৰ পৰা মানুহ ইয়াত আহে আৰু এনেকৈ চেল্ফি বা ৰিল চিল বনাই ইয়াত আহি চাওক। সিহঁতো আহিছে আৰু আমিও ইফালেদি আহিলোঁ। তো ইয়াৰে দৃশ্যবোৰ আপোনালোকক দেখুৱাই আছোঁ, এনেকৈ জুম কৰি চাওক আপোনালোকে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ইফালে চাওক ৰিল বনাই আছে আৰু ইফালে কেনে এটা দৃশ্য দেখি ভাল লাগে আৰু আহিলে গম পাব ইয়াত কেনে লাগে। তো গাইজ মই 11 তাৰিখে বঙাইগাঁৱৰ পৰা SMBTত যাম, মানে ট্ৰেইন জাৰ্ণিটো আপোনালোকক দেখুৱাম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ইফালে চাওক ইয়াৰে দৃশ্য, আৰু ইফালে এটা মন্দিৰ আছে। ভাল লাগিলে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।